বোকাজানত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক স্বৰ্গীয় বাদল দা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভণি। আজিৰে পৰা বোকাজানৰ সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। বোকাজানৰ সাংজাং লাংচৌ পথাৰত দ্বিতীয় বাৰ্ষিক স্বৰ্গীয় বাদল দা সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা শনি শুভাৰম্ভ কৰা হয়। বোকাজান ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতা শনিত ডিমাপুৰ, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, লামডিং আদিকে ধৰি মুঠ 20টা দলে এই ক্ৰিকেট প্ৰতিযোগিতা শনিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ক্ৰিকেট প্ৰতিযোগিতাখনিত বিজয়ী দলটোৱে লাভ কৰিব ট্ৰফিসহ নগদ 40,000 টকা পুৰস্কাৰ। আজিৰ প্ৰথম খেলখনিত প্ৰতিদ্বন্দ্বিতা কৰা দল দুটি হৈছে কাৰ্বি আংলং জিলাৰ ডিফুৰ বনাম ডিমাপুৰৰ ভিক্টোৰিয়া দলৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে ডিমাপুৰ দলটোৱে বেটিং কৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 118 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কাৰ্বি আংলঙৰ ল' বাজেট দলটোৱে 18.4 অভাৰত নিৰ্ধাৰিত ৰান সংগ্ৰহ কৰি 5 উইকেটত ডিমাপুৰৰ দলটোক পৰাজিত কৰে। আজিৰ খেলখনি সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ বাবে কাৰ্বি আংলং ল' বাজেট দলৰ শিৱৰাম ইংটিক মেন অৱ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰা হয়। বোকাজানৰ পৰা আনন্দ টেৰং ৰিপৰ্ট। विवेक यादव, मोहम्मद फिरोज, टोनी चीसी, ऋषि नाथ, अनिल गुप्ता, मोहन दास, जो कि स्वर्गीय बादल दास के छोटे भाई हैं। बहुत ही अच्छी बॉलिंग की उन्होंने। उनको मैनुअल देंगे नाचिद बॉल बॉय और साथ में 500 रुपया कैश दिया जा रहा है। Congratulations